নমস্কাৰ আজি মই আপোনালোকক ক'বলৈ গৈ আছো আমাৰ যেটো 2 নম্বৰ প্ৰাণায়াম কপালভাতি তেন্তে বলক কলম নকৰি আৰম্ভ কৰো কপালভাতি প্ৰাণায়াম কেনেকৈ কৰে সেই বিষয়ে অলপ আপোনালোকক অকনমান কৈ দিও তাৰ পিছত দেখুৱাই দিম কপালভাতি প্ৰাণায়াম কৰোতে আপুনি কালিটো গতিখিনি কৈ দিছো যেনেকুৱা আসনত বহি আপুনি আৰাম পায় তেনেকুৱাকৈ বহিব তাৰ পিছত আজি কপালভাতি কৰোতে আমি নিশ্বাসটো উলাই দিম উশাহটো লোৱাত আমি গুৰুত্ব দিব নালাগে উশাহ আমি এনেও লম কিন্তু আজি কপালভাতি কৰোতে আমি উশাহ আৰু নিশাহ আমি তেনেকে যে কও উশাহটো লোৱা হয় নিশ্বাসটো এৰা হয় তো আজি কপালভাতি কৰোতে নিশ্বাসটো আমি এৰি দিব লাগিব এটা কেনেকুৱা হেতু দেখুৱাই দিছো খুবে সহজ খালি অলপ মনোযোগ দি পেলে চাব আপোনালোকে কপালভাতি কৰোতে আমি নিশ্বাসটো উলিয়াই যেতিয়া দিম তেতিয়া পেটটো ভিতৰলৈকে গুছি যাব পেটটো পিঠিৰ পিনে আমি এনেকুৱাকে টানি দিব লাগিব আৰু নিশ্বাসটো উলিয়াই দিম এতিয়া অকনমান দেখুৱাই দিছো আপোনালোকক তাৰ পিছত আকৌ কৈ দিম চাব কৰোতে পেটটো ধৰি নাথাকিব মই দেখুৱাই দিবৰ কাৰণে আপোনালোকক ধৰি দিছো যেতিয়া আমি প্ৰাণায়ামটো কৰিম তেতিয়া এইটো কৈছিলো কালি এইটো ধ্যান মুদ্ৰা তো যিবিলাকৰ মনটো খুব চঞ্চল তেখেতসকলে ধ্যান মুদ্ৰা ধৰিব এনেকুৱাকে আৰু যিবিলাক খুব যদি বেছি শকত আছে অকমান যদি পাতল হবৰ বিচাৰে তেন্তে বুঢ়া আঙুলি আৰু অনামিকা এইটো মুদ্ৰা ধৰিব এনেকুৱাকে আৰু আঠৰ ওপৰত হাতৰ তলুৱাটো ওপৰ পিনে ৰাখিব এনেকুৱাকে বহিব মই আপোনালোকক বুজি পাবৰ কাৰণে এনেকে ধৰি দিছো কেনেকুৱাকে পেটটো ভিতৰৰ পিনে যায় শ্বাসটো আমি উলিয়াই দিছো নিশ্বাসটো উলিয়াই দিম তেতিয়া পেটটো ভিতৰলৈকে আমি লৈ যাম চাব এইটো এতিয়া বুজি পাবৰ কাৰণে হাতখন দিছো কিন্তু এনে হাতখন তাতে নিদিব হাত দুখন এটা মুদ্ৰাত লৈ পেলাই আঠুৰ ওপৰত থব থৈ পেলাই কৰিব এইটো হল কপালভাতি প্ৰাণায়াম আমি নিশ্বাসটো এৰি দিছো কিন্তু উশাহ লোৱাটো গুৰুত্ব দিব নালাগে নিশ্বাসটো আমি এৰি দিছো যে হেতুত গুৰুত্ব দিব আৰু এইটো কিমান সময় কৰিব এইটো কৈ আছো এতিয়া আপুনি যদি সুস্থ ব্যক্তি হয় তেতিয়া হলে আপুনি প্ৰথমেটো আপুনি 5 মিনিটৰ যিবিলাকে কৰা নাই তেখেতসকলে 5 মিনিটৰ কৰিব নোৱাৰিব তো প্ৰথমে আপুনি তেনেকে 2 মিনিট 3 মিনিট তাৰ পিছত 5 মিনিট যেতিয়া আপোনাৰ ভাল লাগিব কৰি পেলাই তেতিয়া 10 মিনিট কৰিব তাৰ পিছত 15 মিনিট কৰিব যিখিনি আমি নরমাল ব্যক্তি হয় তেখেতসকলে 5 পৰা 15 মিনিট সময় কৰিলে হয় যাৰ একো বেমাৰ নাই আৰু যিবিলাকৰ অখাদ্য বেমাৰ আছে ডাঙৰ ডাঙৰ কিবা বেমাৰ আপোনাৰ হৈ আছে তেতিয়া হলে আপুনি এইটো আধা ঘন্টা পৰ্যন্ত কৰিব লাগে আৰু 2 টাইম তেতিয়াও আপুনি যি কোনো বেমাৰৰ পৰা ৰক্ষা পাব পাৰে এতিয়া আমি সাধাৰণ মানুহখিনিৰ কথা কৈছো মই আমি এতিয়া যি নরমাল ব্যক্তি তেখেতসকলে কি কৰিব এটো প্ৰথম দিনা 5 মিনিট কৰক তাৰ পিছদিনা আৰু অকমান বঢ়াই দিয়ক 10 মিনিট কৰক তাৰ পিছদিনা আৰু অকমান বঢ়াই দিয়ক 15 মিনিট কৰক 15 মিনিট কৰিলে হৈ যায় নরমাল ব্যক্তিৰ কাৰণে তো এইটো হল কপালভাতি প্ৰাণায়াম এতিয়া কপালভাতি প্ৰাণায়াম কোনে কোনে নকৰিব এইটো কৈ দিছো হেতু হল গৰ্ভৱতী মহিলাই কেতিয়াও নকৰিব
যদি মাহেকীয়া হৈ আছে তেতিয়াও নকৰিব। আৰু যদি আপোনাৰ পেটৰ কিবা অপাৰেশ্যন হৈছে তেতিয়াও আপুনি কমসে কম 6 মাহলৈ নকৰিব। আৰু তাৰ পিছত ডক্টৰক সুধি পেলাই তাৰ পিছত কৰিব। এই তিনিটা ক্ষেত্ৰত কপালভাতি প্ৰাণায়াম নকৰিব। তাৰ বাহিৰে সকলো মানুহে প্ৰাণায়ামটো কৰিব পাৰে। আৰু আপোনাৰ যদি হাই প্ৰেছাৰ আছে তেতিয়াহ'লে লাহে লাহে কৰিব, বেছি জোৰে নকৰিব। হাই প্ৰেছাৰ থাকিলে যদি আপুনি এইটো বেছি জোৰে কৰে এনেকে যদি কৰে তেতিয়া আপোনাৰ মূৰটো বেয়া লাগিব পাৰে, মূৰ অকমান ঘূৰোৱা যেন লাগিব পাৰে। তো সেইকাৰণে অলপ লাহে লাহে কৰিব। যদি আপোনাৰ হাই প্ৰেছাৰ আছে তেতিয়াহ'লে লাহে লাহে কৰিব। আৰু আৰু নৰ্মেল হয় যদি তেতিয়াহ'লে আপুনি 1 ছেকেণ্ডত এবাৰ মাৰিব পাৰে। তেনেকুৱাকৈ কৰিব পাৰে। আপুনি এটা নিয়ম বান্ধি লৈ পেলাই এনেকুৱাকৈ কৰিব পাৰে। তো এইটো হ'ল কপালভাতি প্ৰাণায়াম। এই প্ৰাণায়ামটো কৰিলে আপোনাৰ, মই কৈছোঁ আপোনাৰ 100টা বেমাৰৰ কাৰণে ভাল, কিন্তু মই নিজেও 100টা বেমাৰৰ নাম নাজানোৱে। আপোনাক মই তেনেকেই ক'লো, ইমানেই ভাল যে আপোনাৰ পেটৰ যিমান সমস্যা আছে, এনেকৈ গেছ হয়, পেটৰ বিষ হৈ থাকে, এনেকৈ কফজনিত মানে ডিঙিৰ কফ হয়, কিছুমানে কাহিয়ে থাকে, কিছুমানে খুব হাঁচিয়াই থাকে। মানে আপোনাৰ যিটো প্ৰব্লেম আছে আপুনি যেতিয়া কৰিব তেতিয়া আপুনি নিজেই গম পাব কোনটো বেমাৰৰ কাৰণে এইটো প্ৰাণায়ামটো ভাল। আৰু পেটৰটো গোটেই মানে পেটৰ যিমান বেমাৰ হয় আমাৰ সেইবিলাকৰ কাৰণে এইটো খুবেই ভাল কৰিব। তাৰ ভিতৰত মই আপোনাক কৈ দিওঁ মোৰ কি বেমাৰ ভাল হ'ল এইটো কপালভাতি কৰি পেলাই। মই গোটেইকেইটাই কৰোঁ, পেকেজটোৱে কৰোঁ। কিন্তু মোৰ আগতে খুব দাঁতৰ বেমাৰ আছিলে, দাঁতৰ বিষ খুব আছিলে। এনেকুৱাকৈ মুখখন ফুলি থাকে, দাঁতৰ বিষ, দাঁতৰ গুৰিত আমি সেইটো আলু বুলি কওঁ, সকলোৱে বেলেগ বেলেগ কয়। তো সেইবিলাক ফুলি থাকে আৰু তামাম বিষাই, বহুত বিষাই। মোৰ দাঁতৰ বিষটো কমি গ'ল এতিয়া, একেবাৰে এতিয়া দাঁতৰ বিষ নাই। কিন্তু এটা সময়ত ইমান বেছি আছিলে। তো তেতিয়া মই যেতিয়া প্ৰাণায়াম কৰি আছিলোঁ তেতিয়া মই বুজি পোৱা নাছিলোঁ যে দাঁতৰ বিষটো কমি যাব। কিন্তু আৰু এটা কথা আছে তাতে, আপুনি যেতিয়া প্ৰাণায়ামটো কৰিব, কপালভাতি যেতিয়া কৰি থাকিব, তেতিয়া আপুনি ভগৱানক এনেকুৱাকৈ ভাবিব যে মোৰ দেহত যি বেমাৰ আছে এই বেমাৰখিনি ভাল হৈ গৈ আছে। সদায় পজিটিভ থিংকিঙত কৰিব। সদায় আপোনাৰ যি বেমাৰ আছে নিজৰ, আপুনিয়ে নিজে জানিব, সেইটো মইতো নাজানিম কাৰ কি বেমাৰ আছে। তো যাৰে যি বেমাৰ আছে তেখেতে তেনেকুৱাকৈ মনত ভাবিব যে কপালভাতি কৰি থাকিব আৰু ভাবিব যে মোৰ দেহৰ পৰা এই বেমাৰটো ওলাই গৈ আছে। তেনেকুৱাকৈ ভাবিব, ভাবি পেলাই এই প্ৰাণায়ামটো আপোনালোকে কৰিব। আমাৰ ভিতৰত যিমান মানে কিডনী, হাওঁফাওঁ, এই যি ভিতৰত পেটৰ ভিতৰত আমাৰ যিবিলাক বস্তু আছে সেইবিলাকে কপালভাতি কৰিলে এক্টিভ হৈ যায় পুৰা। এনে আমি খোজকাঢ়াটো ভাল, খুব ভাল, খোজকাঢ়ক, এক্সাৰচাইজ কৰক। তাৰ মাজতে আৰু এটা কথা কৈ দিওঁ, কিছুমানে ভাবে আসন প্ৰাণায়ামটো একে বস্তু বুলি। নহয়, আসনটো বেলেগ, সেইটো হ'ল এক্সাৰচাইজবিলাক। যেনেকৈ মই আগত দেখুৱাই দিছোঁ, হাতৰ বিষ, ভৰিৰ বিষ, এইবিলাক বহুত মই দি থৈ দিছোঁ। আপোনালোকে যদি ছাবস্ক্ৰাইব কৰি দিয়ে তেন্তে গম পাই যাব। আৰু প্ৰাণায়ামটো বেলেগ, প্ৰাণায়ামটোৱে আমাৰ ভিতৰখন চাফা কৰে, আমাৰ দেহৰ ভিতৰখন চাফা কৰে প্ৰাণায়ামটোৱে। তো প্ৰাণায়াম মানে আমি কপালভাতি কৰোঁ মানে আমি যেতিয়া নিশ্বাসটো এৰি দিলোঁ তেতিয়া আমি ভিতৰত আমাৰ যিমান আমি গোটেই দিনভৰ যে ঘূৰি ফুৰোঁ, ক'ৰবাত কিবা খাওঁ, মানে যিয়ে হওক আমাৰ পেটৰ ভিতৰত যি লেতেৰা থাকে
সেই গোটেইখিনি কপালভাতি কৰিলে তাৰ পৰা ওলাই যায়। বহুতেই ভাল কপালভাতি। তো আপোনালোকে এনেকুৱাকে কপালভাতিটো কৰিব আৰু মই ভাবো নিশ্চয় আপোনালোকে লাভৱান হ'ব, কাৰণ মই নিজে হৈছো। তাৰোপৰি আৰু এটা কথা কওঁ, সেইটো হ'ল আজিকালি বহুত ডাঙৰ সমস্যা এটা, সেইটো হ'ল আপোনাৰ আমাৰ আজিকালি বহুত টেনচন, তাৰ লগতে সময় নাই। চাবচোন প্ৰতিখন ঘৰৰে মানুহবিলাকৰ একদম লৰা ধপৰা ৰাতিপুৱাৰ পৰা শুৱালৈকে সময় কাৰোৱে নাই। হাউচৱাইফ হলেও নাই, চাকৰি কৰাৰতো নাইয়ে, ঘৰত থকা বিলাকৰো সময় নাই। নিজৰ পেৰেণ্টছ, নিজৰ মাক দেউতাকে আজিকালি ল'ৰা ছোৱালীক সময় দিব নোৱাৰে। কিছুমানৰ ঘৰত ধৰক মোবাইল 4টা, মানুহ 4টা, তো সকলোৱে মোবাইল লৈয়ে বিজি থাকে। ইটো সিটোৰ লগত কথা পতা, খুব মন খুলি পেলাই হাহা, এইবিলাক আজিকালি বহুত কমি গৈছে। কাৰণ মোবাইল চাই, তো মোবাইল ইমান চাব নালাগে, অলপ ফেমিলিৰ লগত টাইম দিব, ফেমিলিৰ লগত থাকিব, ল'ৰা ছোৱালীৰ লগত খেলিব। তাৰ কাৰণে ল'ৰা ছোৱালীবিলাকে মানে যিবিলাক অলপ বেছি সৰু আছে, মা পাপাৰ লগত খেলিম তেনেকে ভাবি থাকে। তো ল'ৰা ছোৱালীবিলাকক অলপ সময় দিব, তেতিয়া তেওঁলোকেও ভাল পাব। আৰু যিটো ক'লো টেনচন, যেতিয়া আপুনি কপালভাতি কৰিব তেতিয়া আপোনাৰ টেনচন নাইকিয়া হৈ যাব, টেনচন নোহোৱা হ'ব। মনৰ পৰা আপোনাৰ দুশ্চিন্তাবোৰ গুচি যাব, বেয়া চিন্তা গুচি যাব। আপোনাৰ যিটো খং, অনবৰতে যিটো খং উঠি থাকে, কিছুমান মানুহ আছে অনবৰতে খং উঠি থাকে, খং কমিব। আমাৰ যি আছে কাম, ক্ৰোধ, লোভ, মোহ, অহংকাৰ, এইকেইটাৰ কিছু পৰিমাণে হ'লেও আপোনাৰ কমিব। আপুনি কাৰোবাৰ লগত হাঁহি কথা পাতিবৰ কাৰণে ইচ্ছা কৰিব, ইমানেই ভাল প্ৰাণায়াম। কিন্তু মই আগতেও কৈছো, প্ৰাণায়াম কৰোঁতে একান্ত মনে কৰিব, ভগৱানৰ লগত একান্ত হৈ পেলাই প্ৰাণায়াম কৰিব। কৰি থাকোঁতে ভাবিব যে মোৰ দেহত যিটো বেমাৰ হৈ আছে সেইটো ওলাই গৈ আছে। কিছুমানে ধৰক বেছি মোটা আছে, শকত আছে, তেখেতসকলে সেইটো ভাবিব যে মোৰ ওজনটো কমি আছে, ফেটছ কমে এইবিলাকৰ পৰা। কপালভাতি কৰিলে আপোনাৰ যদি চাইডত ফেটছ থাকে, পেটত থাকে ফেটছ, কিছুমানৰ বহুত বেছি থাকে, তো সেইবিলাকো কমিব, ফেটছ কমিব। তো নানান ধৰণৰ মানে বেমাৰৰ পৰা আপুনি উপশম পাব কপালভাতি কৰিলে। গতিকে আপোনালোকেও কৰক, মোৰ লগে লগে কৰি যাব। মই আজি অকল কপালভাতিটোৱে ক'ম আৰু বেছি নকওঁ। তো মই নিজৰে এটা ক'লো, সেইটো মোৰ দাঁতৰ বিষ কমি গ'ল। যিবিলাকৰ দাঁতৰ বিষ আছে তেখেতসকলে এইটো ৰাতিপুৱা 15 মিনিট কৰিব, গধূলি 15 মিনিট কৰিব, একদম কমি যাব। সেইটোৰ দেখ প্ৰমাণটো ময়ে, মোৰ কমি গৈছে। তো কপালভাতিৰ বিষয়ে মই এইখিনিয়ে ক'লো আপোনালোকক, বহুত ভাল হয়। তেতিয়াহ'লে মোৰ ভিডিঅ'টো আজিলৈ ইমানতে শেষ কৰোঁ। আপোনালোকৰ ভিডিঅ'টো কেনে পালে, মোৰ কথাখিনি আপোনালোকৰ কেনেকুৱা লাগিলে মোক জনাব কমেণ্ট কৰি পেলাই। আৰু যদি ভাল পায় তেন্তে এটা শ্বেয়াৰ কৰি দিব। আৰু যদি কোনোবা নতুন ব্যক্তিয়ে চাই আছে তেনেহ'লে এটা ছাবস্ক্ৰাইব কৰি দিব আৰু লগত থকা বেলটো এবাৰ টিপি থৈ দিব। তেতিয়া মই দিয়া ভিডিঅ'বোৰ আপুনি আগতেই পাব। আকৌ লগ পাম। আজিলৈ আহোঁ, নমস্কাৰ।